মা আমাৰ ক্লাছ 10ৰ যেহেতু ক্লাছ শেষ হৈ গ'ল পৰীক্ষা ওচৰ চাপি আহিছে সেয়ে আজি আমাৰ ক্লাছ 10ৰ গোটেইবোৰ ষ্টুডেণ্ট মিলি পাৰ্টি কৰিম মই তাতে গৈ আছো পাগল হৈছো নেকি তই এতিয়া সন্ধিয়া হৈ আছে তই এতিয়া বাহিৰত পাৰ্টি কৰিব যাবি কোনো দৰকাৰ নাই যি কৰিব আছে দিনৰ ভাগত কৰিবি মা কিনো কৈ আছা তাত সকলোবোৰ ল'ৰা ছোৱালী আহিব মই কিয় নাযাম মইনা আজিকালি দিনকাল বহুত বেয়া হৈ গৈছে আজিকালি ল'ৰাবোৰকতো বিশ্বাস কৰিব নোৱাৰা হৈয়ে গৈছে ছোৱালীকো বিশ্বাস কৰিব নোৱাৰা হৈ গৈছে কোনে তোক নিচাজাতীয় পদাৰ্থ খুৱাই তোৰ লগত কি কৰিব তই গমকে নাপাবি মা চোৱা আজি মই তোমাক ফাইনেল কৈ দিলোঁ তুমি যদি মোক এইটো পাৰ্টিত যাব নিদিয়া তেন্তে মই ক্লাছ 10ৰ পৰীক্ষাও নিদিওঁ আৰু মই ঘৰৰ পৰা পলাই যাম নহয়তো মই আত্মহত্যা কৰিম ঠিক আছে তই পাৰ্টিত যাব বিচাৰিছ নহয় যা কিন্তু মনত ৰাখিবি 2 মিনিটৰ ফুৰ্তিয়ে কেতিয়াবা গোটেই জীৱনৰ কাৰণে দুখ দি যাব পাৰে হাই ৰোহন ইমান দেৰি কৰিলা যে ঘৰৰ পৰা মাৰ লগত কাজিয়া কৰি আহিলোঁ মোৰটো একেবাৰে নষ্ট হৈ আছে কিন্তু এতিয়ালৈকে বাকী ছোৱালীবোৰ অহা নাই নেকি সকলো আহিব ৰবা তুমি পানী খাই লোৱাচোন অকমান মানে মা ঠিকে কৈছিলে আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ যিমানে জিদ নকৰক কিয় এনেকুৱা স্থানত কেতিয়াও অকলে যাব নিদিব